সো হেগেছ কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আৰু এতিয়া গৈ আছো বিয়া এখনত মানে আমাৰ ওচৰতে বেছি দূৰ নহয় এফালে নিহা তুমি এতিয়া ওলোৱাগে হে ওলাই কৰি ললো আৰু মই মানে মুখখন ভালকে ধুই কৰি ললো মানে ফেচ ৱাছ কৰি ললো আৰু মই কৰি আহিলো তুমি জলদি ওলাই দিও তোমালোকৰ টাইম বেছি লাগে নহয় নালাগে হ'ব হে তুই যোৱা মই কৰি লওঁ ফাৰ্ষ্ট তই বিয়া যাবি নেকি কলিয়া নেযাওঁ কৈছা বহুতে সুধি থাকে মই কি ফেচ ৱাছ ইউজ কৰোঁ মই দেখা পাইছোঁ ন স্কিন ব্ৰাইটেনিং টান ৰিমুভেল ফেচ ৱাছ ইউজ কৰোঁ যিটো নিউডৰ বহুত বেছি ভাল হয় এতিয়া মই পূৰা ফেচ ৱাছ কৰি লৈ লওঁ আৰু মানে ছোৱালী তোলে চাব লাগিব ন কি কৰে সেইকাৰণে বিয়া পাতিলোঁ তো ফাৰ্ষ্ট ফেচ ৱাছ কৰি লওঁ আৰু এইফালে নিহা ওলাই আছে গৈছে আৰু নিউডৰ স্কিন ব্ৰাইটেনিং টান ৰিমুভেল ফেচ ৱাছ ন বহুত বেছি ভাল হয় মই বহুত দিনৰ আগৰ পৰা ইউজ কৰি আছোঁ আপোনালোকে গম পায় স্কিনখন পূৰা ধুনীয়া কৰি ৰাখে সেইটো কাৰণে মানে মই ফাৰ্ষ্ট ফেচ ৱাছ কৰি লৈ লৈছোঁ আৰু মানে বিয়া খাবলৈ যাম যিহেতু ন এনেই য'ত গ'লে একো কথা নাই কিন্তু এতিয়া বিয়াত যাম তেতিয়া অলপমান ধুনীয়া হৈ যাব লাগিব ন গাইছে এইফালে ধুনীয়াকৈ ফেচ ৱাছ কৰি লৈ ল'লোঁ তো এতিয়া জলদি ওলাই কৰি ল'লোঁ ড্ৰেছটো কৰি ল'লোঁ বাকী নিহা ওলাই হ'লনে নাইবা মাইকী মানুহবোৰ ন এনেও বহুত বেছি দেৰি লাগে আৰু এইটো ফেচ ৱাছ ন কি বঢ়িয়া দেখা পাইছে পূৰা মানে কি ধুনীয়া কৰি দিয়ে ন পূৰা ব্ৰাইটেন কৰি তোলে মানে বাকী তাই ওলাই হৈছেনে নাইবা এনেও মাইকী মানুহবোৰ বহুত বেছি দেৰি লাগে আৰু আপোনালোকে যি টি মানে ফেচ ৱাছ ইউজ নকৰিব দেই এইটো আপোনালোকে ফেচ ৱাছ ইউজ কৰিব পাৰে বহুতে সুধি থাকে যে সেইটো কাৰণে কৈছোঁ মানে এইটো ফেচ ৱাছ ইউজ কৰি বহুত বেছি ভাল মই ইউজ কৰিছোঁ ভাল মানে দেখা পাইছে আৰু এতিয়া জলদি ওলাই কৰি লৈ লওঁ আৰু যাব লাগে বিয়া খাব লাগিব গাইছে এইফালে মই ধুনীয়াকৈ ওলাই কৰি ৰেডি হৈ গ'লোঁ এতিয়া বিয়াত যাওঁ আৰু তুমি ৰেডি ন ওলালা হে সেইকাৰণে নাকে চাগে কি দাগ আছে নেকোপাৰ কিনো কোলা দাগ হৈ আছে তোমাক বিয়ালৈ নিনো মই কিয় একো নহয় দিয়া পিছত মোক ছোৱালীয়ে চাওঁ তোমাক সুধিব নাযাব গম পাইছা নাই চাওক দিয়া ব'লা যাওঁ নালাগিব লাগে ফেচ ৱাছ কৰি ল'ব লাগিব তুমি এতিয়া ফেচ ৱাছ নকৰাকৈ তুমি এবাৰ কি মানে অকণ ভালকৈ সাজি যাব লাগে এবাৰ মুখতে কোলা দাগ হৈ আছে দেখা নাই গোটেই আছে সেইখিনি তোমাৰ ধুনীয়াকৈ ফাৰ্ষ্টে ফেচ ৱাছটো কৰি লৈ লোৱা তাৰপিছত আমি এতিয়া ধুনীয়াকৈ ওলাই যাম ফেচ ৱাছ কৰিব লাগিব ব'লা মানে ইমান এলেহুৱা কি ক'ম ভাষা নাই বিয়া এখনলৈ যাব ওলাইছে তাই একো মানে ভালকৈ সাজি কাচি হেৰি কৰি ল'ব লাগে ন মই যেনেকৈ একদম চালিয়া হৈ লৈছোঁ তেতিয়াহে যদি মোক ছোৱালী আৰু মই বিয়ালৈ গ'লে তুমি কি কয় হেৰি অলপ তুমি মানে মই যোৱা 5-10 মিনিট মানে তুমি অকণ পিছত সোমাই তেতিয়া মোক বিয়া ছোৱালীয়ে চাব গম পাইছে নাই ধেমালি কৰিছে এতিয়া ফেচ ৱাছ কৰি ল'লা ফটোৱামি নহয় দাগ হৈছে হা জলদি আহ এইটো লোৱা ফেচ ৱাছটো জলদি কোৱা দেৰি হৈ আছে এইটো মই ইউজ কৰোঁ তুমি কৰিব মানে মতা মাইকী মেন ওমেন সকলোৱে ইউজ কৰিব পাৰে জলদি এইটো ফটো মুখ চুখ ধুই জলদি এইটো ফেচ ৱাছ কাৰণে দেৰি হৈ আছে বিয়ালৈ যাব তুমি মাইকী মানুহবোৰৰ লগত মানে গাইজ কি ক'ব আৰু মানে ইমান সিহঁত মানে মাথা বেয়া কৰি দিয়ে ক'বলৈ যাবলৈ হ'লে টাইমত লোৱা অলপমান লৈ লোৱা ধুনীয়াকৈ পূৰা ধুনীয়াকৈ মাছাজ দিয়া আৰু গাইজ আপোনালোকক মই দেখাই দিম কিমান মানে ভাল কাম কৰে এইটো নিউডৰ স্কিন ব্ৰাইটেনিং টান ৰিমুভেল ফেচ ৱাছটোৱে মোক দেখা পাইছে মই ফাৰ্ষ্ট কৰি লৈ ল'লোঁ আৰু এই মানে ইমান এলেহুৱা ফেচ ৱাছ নকৰে মানে অকণমান টাইম লাগে কিন্তু স্কিনখন আপোনাক সদায় ধুনীয়া কৰি ৰাখিব লাগে ন পূৰা একদম স্মুথলি ধুনীয়াকৈ একদম এনেকৈ মাছাজ দিব লাগিব 30 ছেকেণ্ডমান আৰু ইয়াতে আপোনাৰ আছে কেশৰ আছে হালধি আছে চন্দন আছে যিটো নেচাৰেল বস্তু দি বনাইছে কোনো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই কেমিকেল নহয় একো নাই নিউডৰ স্কিন ব্ৰাইটেনিং টান ৰিমুভেল ফেচ ৱাছ বহুতে সুধি থাকে মানে কি ফেচ ৱাছ ইউজ কৰা মইতো ক'লোৱে আপোনালোকক আৰু আপোনালোকে এটা ভাল ফেচ ৱাছ এইটোৱে হয় এইটো ইউজ কৰক যি টি ফেচ ৱাছ একদম ইউজ নকৰিব নহ'লে আপোনাৰ স্কিন ভাল হ'ব থাকিবই ন আৰু বৰবাদ হৈ যাব আৰু আজিৰ পৰা কৰিবা গম পাইছেনে নাই স্কিনখন ধুনীয়া কৰি ৰাখিব লাগিব দাগ হৈ গৈছেগৈ তাই মানে এলাহৰ চোতত আৰু বিয়ালৈ যাবলৈ ওলাইছে কেনেকৈ ফেচ ৱাছ কৰি যাব লাগিব মোৰ লগত গ'লে গম পাইছেতো গাইছে ইয়াতে কেশৰ হালধি চন্দন আছে আৰু কোনো কেমিকেল নাই ধুনীয়াকৈ আপোনালোকে এইটো ইউজ কৰক সদায় নিজৰ মানে স্কিন ফেচটোৰ ওপৰতে মানে সৌন্দৰ্যটো নিৰ্ভৰ কৰে ন স্কিন মানে ফেচটো যিমান ধুনীয়া হৈ থাকে মানে তেতিয়া ভাল লাগে বাহিৰত ওলাই কৰিও ভাল লাগে ন যদি মুখখনে বেয়া হৈ থাকে তো অলপ কিবা লাগে নিজকে মানে কিবা এটা ফিল হয় নে নাই তো সদায় স্কিনখন ধুনীয়া কৰি ৰাখিব লাগে আৰু ধুনীয়া কৰি ৰাখিবলৈ ফেচ ৱাছটো ইউজ কৰিবই লাগিব আৰু এইটো ফেচ ৱাছ ন মানে মেন ওমেন সকলোৱে ইউজ কৰিব পাৰে ইয়াতে কেশৰ ন টানিং ৰিমুভ কৰিব লগতে ডাৰ্ক স্পট ডাৰ্ক চাৰ্কল গোটেইখিনি আপোনাৰ নাইকিয়া কৰি দিব আৰু চন্দনে স্কিন ইলাষ্টিচিটি ইম্প্ৰুভ কৰিব লগতে পিগমেণ্টেশ্যনো ৰিডিউচ কৰিব আৰু হালধিটো জানে স্কিনখন পুৰা ব্ৰাইটেন কৰি তুলিব চ' গাইজ আপোনালোকে এইটো ফেচ ৱাছ ইউজ কৰক আৰু স্কিনৰ লগত যিবোৰ সমস্যা আছে ডাৰ্ক স্পট ডাৰ্ক চাৰ্কল পিম্পলছ যিজন আছে আৰু গোটেইখিনি সমস্যা নাইকিয়া কৰক আৰু ধুনীয়াকৈ বিন্দাছ থাকক কাৰণ স্কিন ফেচটোৰ ওপৰতে ডিপেণ্ড কৰে ফেচটো যিমান ধুনীয়া হৈ থাকে নিজকে সিমান মানে ভিতৰৰ পৰা ভাল লাগি থাকে হয়নে নাই আৰু তুমি 30 ছেকেণ্ডমান কৰি দিলা ন ধুনীয়াকৈ এতিয়া ফেচটো মানে পুৰা ধুনীয়াকৈ ভাল পানী দি ধুই কৰি ল'লোঁ গাইজ আপোনালোকে এইটো ফেচ ৱাছ দিনত 2 টাইমছ ইউজ কৰিব পাৰে মৰ্ণিং আৰু নাইট ধুনীয়াকৈ আপোনালোকে অলপ ল'ব তাৰপিছত এনেকৈ দেখাই দিলোঁ ধুনীয়াকৈ 30 ছেকেণ্ডমান মাছাজ কৰিব তাৰপিছত ধুনীয়াকৈ ভাল পানী দি ধুই দিব তাৰপিছত আপোনাৰ
কোমল কাপোৰখনি ধুনীয়াকৈ মুচি লৈ ল'লে হ'ল আৰু এইটো প্ৰাইচো বৰ বেছি নহয় আপোনাৰ ইয়াতে আছে 189 ৰুপিজ আৰু এতিয়া যদি আপোনালোকে অৰ্ডাৰ দি দিয়ে তেনেহ'লে এটা ভাল ডিছকাউণ্টত পাই যাব লিংক ডেছক্ৰিপশ্যনত দি আছে এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব বা চাৰ্চ কৰিলেও পাই যাব নিডৰ স্কিন ব্ৰাইটেনিং টান ৰিমুভেল ফেচ ৱাছ কম এটা প্ৰাইজত পাই যাব তো এতিয়া সকলোৱে গৈ অৰ্ডাৰ দি দিয়ক ভাল প্ৰাইজত পাই যাব আৰু এইটো ফেচ ৱাছ ইউজ কৰিলে চাওঁ ফালে ৰিজাল্টটো দেখা মুচিলে নাই জল্দি মুচা বিয়ালৈ যাব লাগে দেৰি কৰি আছে মানে কিবা কি যে নহয় আৰু এইফালে আপোনালোকে দেখা পালে অথনি কেনেকুৱা আছিল ফেচটো পূৰা দাগ আছিল আৰু এতিয়া দেখা পালে পূৰা গ্ল' এটা আহি গ'ল দেখা পালে পূৰা ডিপলি ন পূৰা ক্লিন কৰি তুলিছে দেখা পাইছে ডিপলি পূৰা ব্ৰাইটেন হৈ গৈছে দেখা পাইছে আপোনালোকে ফেচটো পূৰা বঢ়িয়া কাম কৰে মানে এইটোৱে এতিয়া ধুনীয়াকৈ ফেচটো ধুনীয়াকৈ মুচা আৰু জল্দি গৈ কি কৰিব আছে কৰি লৈ লোৱা তাৰপিছত আমি এতিয়া বিয়াত যাওঁ আৰু গাইছ আপোনালোকে এইটো নিজৰ স্কিন ব্ৰাইটেনিং টান ৰিমুভেল ফেচ ৱাছটো অৰ্ডাৰ দিবলৈ নাপাৰিব লিংক ডেছক্ৰিপশ্যনতে দি আছে ভাল প্ৰডাক্ট সেইটো কাৰণে আপোনালোকক কৈছোঁ কাৰণ বহুতে মোক সুধি থাকে যে কি ফেচ ৱাছ ইউজ কৰা সেইটো কাৰণে মানে আপোনালোকক এইটো মই ক'লোঁ আৰু ধুনীয়াকৈ আপোনালোকে অৰ্ডাৰ দিয়ক আৰু টেনশ্যন ল'ব নালাগে কোনো কেমিকেল চেমিকেল নাই আৰু এতিয়া বিয়াত যাওঁ ব'লা